দেৰি কৰি দিব নহয় বছ আমি ক'ত যাম এতিয়া আমি থাকোঁ তাৰ পৰা যাব আমি কিমান পালোঁ এতিয়া কিয় অঁ সেইকাৰণে ন দেৰি কৰি দিব নহয় বছ আমি ক'ত যাম এতিয়া আজি নাহাৰগতীয়া যাম ন লৈছোঁ চকৰা পাত দুটামান খাই লৈ যাওঁ 12টা বাজিল বেছি মই ৰূপভানৰি যাই আছোঁ অঁ তাৰ পৰা আমি যাই থাকিম কোন এই সৰস্মিতা বাইদেউৰ তলতে নেকি গান নবচোন সৰস্মিতা বাইদেউৰ তলতে নেকি বাইদেউ খুব ভাল ৰ'বচোন থেপা বোলা চলি এটা আছে নেকি বোলে আপোনাৰ তলতে বুলি মই মোৰ স্কুলৰ ডেষ্টিনেশ্যন 45 মিনিটত পাওঁ যায় 60 কিলোমিটাৰ বাইক লৈ নহয় এখন লৈয়ে যাওঁ মই আমি থাকোঁ তাৰ পৰা যাব বোকাখাটৰ পেৰা এনেকৈ খাব লাগিব মানে বোকাখাটৰ পেৰা বোকাখাটৰ পেৰা পিছত এইবিলাক কৈ থাকিব পৰা যাব এই থানাৰ সন্মুখত ৰখিছোঁ দেখোন এলা জাগা ৰখা বোকাখাট পুলিচ ষ্টেচনৰ সন্মুখত ৰখি আছোঁ আমি বহুত বেয়া নহয় ঠিকে আছে আমি কিমান পালোঁ এতিয়া তিয়ক বৰ্তমান আমি তিয়ক পাইছোঁ আহোঁতে যাওঁতে একো কৰিব নহ'ল একো কৰিব নহ'ল কিবা কৈছোঁ নেকি আমি একদম কৰা নহ'লে চ' আমি গাড়ীখনত বহিছোঁ গাড়ীখনৰ পৰা আহি আছোঁ ৰাস্তা চবে চিনি নাপায় তিয়কত আহি মনজাইত ৰৈছোঁ মনজাইত ৰুটি খাম বুলি ভাবিলোঁ মনজাইত অকল চাহ শুকান ৰুটি আৰু চাহ খাম তাৰপিছত আৰু 130 কিলোমিটাৰ আছে যাই আছোঁ তাতে যায় মামাহঁতৰ ঘৰত সোমাই কালি ঘূৰাই ঘূৰি হ'ব বিশেষিয়া নে বিশেষি নে গাড়ী মই আগত চিটত কি কি বিশেষি ককলো যোৱা লচ্ছি চাহক ক'লো গাড়ীখন চলে চাহে কি কয় জানা নাই কি কথা অলপ আগৰ পৰা চলাম নেকি ই আছে নৰা চলাবা সোমাই যি চকুত পোহৰ মাৰে বাপ 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 টিকা প্ৰতি বিশেষি ৰাতি চলালে অলপ কষ্ট হয়
আৰু 120 মান আছে নেকি 120 জলি 120 বঢ়িয়া মোটামুটি 11টা 10-15 যদি বৰষুণ এনেকৈ দিয়ে থাকে মেলিলে অলপ টকা পালোঁ হয় মেয়া নেপেৰাকৈ মাৰিয়ে মেইনলি ৰাস্তাটো আমি ভালকৈ চিনি নাপাওঁ না গাখীৰৰ গাড়ীখন ইয়াৰ ঠিক পাছতে আমি মামাহঁতৰ ঘৰ পালোঁ তাতে ৰাতি থাকি দিলোঁ মামাহঁতৰ আপ্যায়ন কৰিলে অলপ খালোঁ ল'লোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল গোটেইখিনি কাম কৰি দিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব